নমস্কাৰ, আকৌ এবাৰ স্বাগতম জনাইছোঁ সকলোকে আধ্যাত্মিক জগতখনলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে। তো বন্ধুসকল, প্ৰথমে মই হাৰ্টলি চৰি বুলি কৈ আছোঁ, কিয়নো বহুত দিন হ'ল আপোনালোকৰ কুৱেশ্যন এনচাৰ ৰিলেটেড ভিডিঅ' মই বনাব পৰা নাই। তো বহুকেইজনে ইতিমধ্যে একেটা প্ৰশ্নকে কৰিছে, কি নাজানো নেগেটিভিটিজ ৰিমুভ কৰাৰ নেচাৰেল কোনো উপায় আছে নেকি? তো আজি এই প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম। হয়, নেগেটিভিটিজ আমাৰ মাজত দুই ধৰণে সৃষ্টি হয়। যেনে ধৰক আপুনি আপোনাৰ চিন্তা ভাৱনা কোনো বিষয়বস্তু ঘটনাক লৈ যদি আপুনি বাৰে বাৰে অতিৰিক্ত চিন্তা কৰি থাকে, কোনো বস্তুক লৈ যদি আপুনি দ্বিধাদ্বন্দ্ব যেনে ধৰক হ'বনে নাই নজনা ভয় এটা লাগি থকাও কিন্তু নেগেটিভিটিজ। সকলো মিলি কি এটা ষ্ট্ৰেছ, সেয়াও নেগেটিভিটি। তো আমাৰ মাজত সৃষ্টি হৈ আছে। আকৌ আমাৰ চাৰিওফালৰ যি পৰিৱেশ পৰিস্থিতি, তাৰ পৰাও আমি কি নেগেটিভিটিজ অৰ্জন কৰি আছোঁ, যাক কিন্তু আমি বাধা দিব নোৱাৰোঁ। কেতিয়াবা আমাৰ আগত এনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ ক্ৰিয়েট হয়, যাৰ পৰা নেগেটিভিটিজ আমাৰ ওচৰত আহি থাকে, কিন্তু সেই পৰিস্থিতিক বাধা দিয়াৰ হাত আমাৰ নাই। কিন্তু উপায় আছে, যি প্ৰয়োগ বা ব্যৱহাৰ কৰি আমি ৰিলিফ পাব পাৰোঁ। তো যদি কোনো বিষয় লৈ বেছি টেনশ্যন আহে, অতিৰিক্ত নজনা ভয় বা ষ্ট্ৰেছ আপুনি ফিল কৰি থাকে, আৰু এইবোৰ যদি আপোনাৰ ওপৰত হেভি হৈ যায় বা চাপৰ সৃষ্টি কৰে, তেনে ক্ষেত্ৰত আপুনি খালী ভৰিত মাটিৰ সংস্পৰ্শত আহিব পাৰে, বা গা বনৰ ওপৰত যদি আপুনি কিছু সময় খোজকাঢ়িব পাৰে, তেন্তে যি নেগেটিভিটিছৰ সৃষ্টি হৈছে সেয়া কিন্তু আপোনাৰ শৰীৰৰ পৰা ভৰিৰ তলুৱা দি আৰ্টত মিলি যাব। শৰীৰৰ পৰা নেগেটিভিটিছ ৰিমুভ হৈ যাব। কিছু পৰিমাণে ষ্ট্ৰেছ মুক্ত আপুনি ফিল কৰিব। যিমানে আপুনি মাটিৰ সংস্পৰ্শত থাকিব, সিমানে শৰীৰৰ পৰা আপোনাৰ নেগেটিভিটিছ ৰিমুভ হ'ব। এইটো দিনৰ আপুনি যিকোনো সময়তে আপুনি কৰিব পাৰে। ছেকেণ্ডলি, মৰ্ণিং টাইমৰ ওপৰত আপুনি কিন্তু গুৰুত্ব দিব লাগিব। ৰাতিপুৱা উঠি বহুতৰে অভ্যাস থাকে কি নিউজ পেপাৰ পঢ়াৰ বা নিউজ চেনেলত আপোনাৰ নিউজ শুনাৰ, বা টোপনিৰ পৰা উঠিয়ে হাতত মোবাইল ফোন লৈ ছ'চিয়েল মিডিয়া চেক কৰাৰ বহুতে ভাবে এইটো এটা হেল্থি হেবিট। আকৌ বহুতৰে ক্ষেত্ৰত সেয়া নহয়, কিয়নো মৰ্ণিং এনেকুৱা এটা সময় যি একদম পিয়'ৰ। তো মৰ্ণিং এটা ফ্ৰেছভাৱে ষ্টাৰ্ট কৰাৰ অভ্যাস কৰিব লাগে। যেনে ধৰক আপুনি মেডিটেশ্যন কৰিব পাৰে, যিকোনো এটা মেডিটেশ্যন আপুনি কৰিব পাৰে। আপুনি ৰেকি নাজানে, কোনো কথা নাই, কিন্তু আপুনি ৰেকিৰ বাহিৰেও হয়তো আপুনি কোনো গুৰুৰ পৰা আপুনি দীক্ষা লৈছে, তো সেই মন্ত্ৰ ধ্যান আপুনি কৰিব পাৰে, জপ কৰিব পাৰে আপুনি। আৰু ইয়াৰ বাহিৰেও আপুনি যি ৰেকিত যি মেডিটেশ্যন আছে, সেই মেডিটেশ্যন যদি আপুনি কণ্টিনিউ কৰিব পাৰে, তেনেহ'লে ইয়াৰ পৰাও আপুনি বহুত ভাল বেনিফিট পাব। কোনে ক'ত কৈছে, কি কৈছে, কি কৰা নাই, সেয়া চোৱাৰ টাইম কিন্তু মৰ্ণিং টাইম নহয়। তো মৰ্ণিং ষ্টাৰ্ট কৰিব নিজৰ মন আৰু শৰীৰক সময় দি পেলাই। বহুতৰে কি এটা ভাল অভ্যাস আছে মৰ্ণিং ৱাক কৰাৰ। বহুতে কিন্তু মৰ্ণিং ৱাক কৰে, আপুনিও কৰিব পাৰে। আৰু মৰ্ণিং ৱাক কৰা এটা হৈছে কি বহুত ভাল অভ্যাস। আপুনি ৰাতিপুৱা উঠি পেলাই কোনো এখন গছৰ তলত বহিব পাৰে। গছৰ তলত বহিলে গছৰ পৰা যি শীতলতা আহে, সেই শীতলতা আপুনি ল'ব পাৰিব, যাৰ ফলত কিন্তু আপোনাৰ নেগেটিভিটিছ ৰিমুভ হ'ব। বা এক্সাৰচাইজ কৰিব পাৰে আপুনি, বা যিকোনো ধৰণৰ আপুনি প্ৰাণায়াম কৰিব পাৰে। তাৰপিছত যদি আপোনাৰ সময় হয়, আপুনি নিউজ পেপাৰ পঢ়িব পাৰে। নিউজ পেপাৰত চাব বহুতো কলমছ থাকে। এনেকুৱা কিছুমান কলমছ আপুনি বাছি ল'ব, যি আপোনাৰ গ'ল ছেট কৰিবলৈ সহায় কৰিব। অৰ্থাৎ এনেকুৱা কিবা এটা পঢ়ক আপুনি, যি গোটেই দিন প্ৰডাক্ট থাকিবলৈ আপোনাক সহায় কৰিব। নেগেটিভিটিছ ৰিমুভ কৰাৰ আৰু এটা ষ্ট্ৰং ৱে আছে। সেই ষ্ট্ৰং ৱে হৈছে কি সূৰ্যৰ ৰশ্মি।
তো আপুনি কিছু সময় সূৰ্যৰ ৰশ্মিত কিন্তু বহিব পাৰে। সূৰ্যৰ ৰশ্মি আপুনি গ্ৰহণ কৰিব পাৰে। লগতে নিজৰ লগত নিজে প্ৰমিছ কৰিব পাৰে এটা, যেনে ধৰক কোনো ধৰণৰ বেয়া চিন্তা নকৰোঁ, বেয়া কিবা নুশুনিম, বেয়া কিবা নেদেখিম। কাৰণ এইটো যদি হৈ থাকে, এইবোৰৰ কাৰণে সৃষ্টি হোৱা নেগেটিভিটিজ আমাৰ শৰীৰত ষ্ট'ৰ হৈয়ে থাকিব। এতিয়া প্ৰশ্ন আহিব, বেলেগ কোনোবাই যদি কিবা কয় তেতিয়া কি কৰিম? বেয়া কিবা ক'লে কি কৰিম? নুশুনিব। নুশুনি আপুনি কি থাকিব পাৰিব নেকি? নুশুনি থাকিব নোৱাৰে। বেয়া কিবা আপোনাক লিখি পঠাব পাৰে, দেখুৱাব পাৰে, তো সেয়া কি দেখিব লাগিব। নেদেখিলে আপুনি কেনেকৈ জানিব কোনটো ভাল কোনটো বেয়া? আপুনিতো নাজানে, সেয়া আপুনি বুজিব নোৱাৰে। নিশ্চয় চাব লাগিব, নিশ্চয় বুজিব লাগিব। কাৰণ উপায়টো আছে, আপুনি দেখা শুনা বস্তুটো যদি আপুনি এলাও নকৰে, তাৰ পৰা যি নেগেটিভিটিজ, সেই নেগেটিভিটিছে কিন্তু আপোনাক ডিষ্টাৰ্ব কৰিব নোৱাৰে। অৰ্থাৎ আপোনাক কোনোবাই কিবা এটা বেয়া কথা শুনালে, শুনি পেলাই যদি আপুনি তাত ৰিয়েক্ট কৰে, তেন্তে সেই বস্তুটো কিন্তু আপুনি নিজে গ্ৰহণ কৰি লৈ ল'ব। চ' বেয়া কোনো কথা, বেয়া কোনো চিটুৱেশ্যনত কোনো ৰিয়েকশ্যন নাথাকিব। আকৌ বহুত সময় কি হয়, নিজৰ ঘৰখনত থাকি পেলাইও মন বেয়া হৈ যায়, ভাল নালাগে। কাৰণ ঘৰখনৰ পৰিৱেশো বহুত সময়ত কিন্তু নেগেটিভ হৈ যায়। তো সেই ক্ষেত্ৰত আপুনি কি কৰিব পাৰে, সেই ক্ষেত্ৰত আপুনি সুগন্ধিযুক্ত ধূপকাঠি ঘৰৰ আপুনি প্ৰতিটো ৰুমতে জ্বলাই দিব পাৰে। ধূপকাঠিৰ যি ধোঁৱা, সেই ধোঁৱাই কিন্তু বহু পৰিমাণে ঘৰৰ পৰা নেগেটিভিটিজ ক্লিন কৰে। সৰ্বশেষত এনেকুৱা এটা মাইণ্ডছেট ৰাখক যাতে বেলেগৰ নেগেটিভিটি আপোনাৰ ওপৰত এফেক্ট নকৰে। নিজক এনেকৈ আপুনি ৰেডি কৰক যাতে আপোনাৰ ওপৰত কোনোবাই প্ৰভাৱ পেলাব নোৱাৰে, বৰং আপোনাৰ যি পজিটিভিটি, সেই পজিটিভিটি বেলেগৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। স্পেচিয়েলি নেগেটিভ প্ৰভাৱ যাতে আপোনাৰ ওপৰত নপৰে, সেইফালে লক্ষ্য ৰাখিব। আশা কৰিছোঁ বুজাব পাৰিছোঁ। ধন্যবাদ।